শিখৰ নাখা নাখাওতো মই তোৰ দৰে নহয় না বিমল নাখা নাখাও মদ নাখা মই মদ খাবাক লাগি মই তোৰ দৰে মানুহ নহয় বুজছা তই মদকে 3 বছৰ ডাঙৰ হয় তই কেপিয়া নাখা শিখৰ নাখা বিমল নাখা তই এগলাৰ নামত 1 টকাও খৰচ কৰা নাই যাচোন তোৰ স্কুটিখন লৈ আহ মই চাওঁ নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক কম অসমৰ প্ৰথম ইউটিউব চেনেল ভয়েস আসামৰ বিষয়ে কিছু জানো বুলি গতিকে বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভয়েস আসাম চেনেলটো অতি সোনকালে ইমান উন্নতিৰ মূল কাৰণে হ'ল তেলচুৰা এই লৈ যা বঢ়িয়া বস্তু আছে এইবিলাক লৈ যা এটা তেলচুৰাই অসমৰ ৰাইজক ইমানে আকৰ্ষণ কৰিলে যে অসমৰ কোনো এজন মানুহে তেলচুৰাৰ ভিডিঅ' নোচোৱাকৈ নোৱাৰে তেলচুৰা হৈছে এজন অতি সৰু ল'ৰা যাৰ ভিডিঅ' দেখিলে হয়তো আপুনি নাহাহকৈ থাকিব নোৱাৰে সেইবাবে হয়তো তেলচুৰাই ভয়েস আসাম নামৰ চেনেলটো এবছৰ নহওঁতে 2 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে অসমৰ প্ৰথমটো ইউটিউব চেনেল হৈছে 2 লাখ ছাবস্ক্ৰাইব কমপ্লিট কৰা ভয়েস আসাম বন্ধুসকল তেলচুৰাৰ সম্পূৰ্ণ নাম হৈছে কৰণ ডেকা আৰু দেউতাকৰ নাম ভূপেন ডেকা আৰু মাকৰ নাম কল্পনা ডেকা তেলচুৰাৰ ঘৰ হৈছে গড়েশ্বৰৰ নাওকাটাত আৰু তেওঁ বৰ্তমান তামোলপুৰতে থাকে তেওঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন তামোলপুৰতেই পঢ়ে তেলচুৰাই ছবি আঁকি গান গায় ফুটবল খেলি ভাল পায় তেলচুৰাৰ ভাল লগা ৰংটোৱে হৈছে ৰঙা তেলচুৰাই ডাঙৰ হৈও এজন অভিনেতা হ'বলৈ বিচাৰে যাৰ প্ৰতিভা নিজৰ ভিডিঅ'বোৰতে দেখা পোৱা গৈছে তেলচুৰাৰ ভাল লগা গায়কজনে হৈছে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ আশা কৰোঁ তেলচুৰাক অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে চিনি পাওঁ আৰু ভয়েস আসাম চেনেলটোৱে অতি সোনকালে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰক তেলচুৰাই যাতে অসমত ডাঙৰ হৈ এজন ভাল অভিনেতা হয় তাৰেই আশাৰে আজিলৈ ইমানেই ধন্যবাদ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মাজতে থকা NB নামৰ চিম্বলটোত ক্লিক কৰি ধন্যবাদ জয় আই অসম